হয়, এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। ফেচবুকত পোষ্ট গৰিমা গাৰ্গৰ 10 দিনৰ ভিতৰত জুবিনক ন্যায় দিয়ক। জুবিনক ন্যায় দিব লাগিবই। এই ধৰণৰ পোষ্ট কৰিছে গৰিমা গাৰ্গৰ ফেচবুকত। জুবিনক ন্যায় দিব লাগিবই, 10 দিনৰ ভিতৰত ন্যায় লাগে জুবিন গাৰ্গৰ। হয়, ফেচবুকত পোষ্ট দি সময় বান্ধি দিলে গৰিমা গাৰ্গে। 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় লাগে। ফেচবুকত পোষ্ট গৰিমা গাৰ্গৰ, সময় বান্ধি দিলে গৰিমা গাৰ্গে। ফেচবুকত পোষ্ট, বিশেষ পোষ্ট গৰিমা গাৰ্গৰ। ভিছেৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয়। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। ভিছেৰা ৰিপৰ্ট কোৰ্টত জমা দিয়া হ'ব। ভিছেৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয়। SITয়ে দিনে নিশাই কাম কৰি আছে। হয়, আপোনালোকক জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। আইনৰ সময়তে আমি আমাৰ প্ৰতিবেদন দাখিল কৰিম। SITয়ে তদন্তৰ কাম সঠিকভাৱে কৰি গৈ আছে। হয়, আপোনালোকক জনাব বিচাৰিছোঁ ছিংগাপুৰলৈ যাব ইতিমধ্যে অনুমতি বিচৰা হৈছে। ছিংগাপুৰলৈ যাব অসম পুলিচ। ছিংগাপুৰৰ পৰা অনুমতি পালে অসম আৰক্ষীৰ এটা টীম যাব ছিংগাপুৰলৈ। হয়, এই মুহূৰ্তত জনাব বিচাৰিছোঁ SITৰ ওপৰত আস্থা ৰাখক অসমৰ জনতাই। SITয়ে সম্পূৰ্ণৰূপে তদন্ত আগবঢ়াই গৈছে। আজি 3জন প্ৰৱাসী অসমীয়া হাজিৰ হৈছিল SITৰ কাৰ্যালয়ত আৰু এদিনত আন প্ৰৱাসী অসমীয়াও হাজিৰ হ'ব। হয়, এই মুহূৰ্তত জনাব বিচাৰিছোঁ কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব 5 অভিযুক্তক। বিগ ব্ৰেকিং নিউজ। ইতিমধ্যে SITয়ে লাভ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট। মন্তব্য SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ। কালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব, তেনেকুৱা একো কথা নাই। সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব। সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই। সেইটো পোৱাৰ পিছত কিমান আত্মবিশ্বাসী আপোনালোকে, কিমান সঠিক দিশত আগবাঢ়ে বুলি ভাবে জনাব? আমি বিচাৰা ৰিপৰ্ট পাইছোঁ, পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছোঁ আৰু সেইখিনি আমি তদন্তত লৈছোঁ আৰু তদন্ত ঠিক মতে চলি আছে। আইনত যি সময়সীমা বান্ধি দিয়া আছে, সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম। আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছোঁ যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ। আমি দিনে নিশাই কাম কৰি আছোঁ SITয়ে আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম। ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে, 4জন আহিলে। এজন আগতে আহিছিল, আজি 3জন আহিছে। আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছোঁ। তেওঁ আহি লওক আৰু অহাকালিও কেইজনমান অহাৰ কথা আছে। গতিকে মই কৈছোঁ যিটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি SITৰ ওচৰত হাজিৰ হ'ব। আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে, আমাৰ যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে। সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ, ইতিমধ্যে বিচাৰিছোঁ। যোৱা 30 ছেপ্টেম্বৰতে সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে। তাত আমি অসম আৰক্ষীক তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলে আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটো আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকৈ চলি আছে আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টীমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম।